বা এইপিনে যাব পাৰিনে? পাৰি পাৰি কৰিলেহে গম পাবা পাৰি পাৰি। ইমান ভাল লাগিছে পাৰি 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 চব মোহনৰ নিচিনা নাখায় ৰ নাইকিয়া গ'লা পাৰি পাৰি গৈ পাৰি পাৰি হৈ গ'ল। শিল বৰষুণ আহিছিল বোলে, কিন্তু তাৰ পাছতে যে ৰাইজে ইমান ধুনীয়াকে আছে আচৰিত দেই, একদম আচৰিত। ফটো নে? এনেকৈ কৈ দিলে ভাল লাগে। আমাৰ লগত যে ফটো যে উঠে, বিশেষকৈ কেকেটা আৰু মই, আমাৰ লগত যে ফটো উঠে, আমিতো মানুহকেইটাতো দেখিছে নে জন্মতে ক'লা পৰা। আমাৰ মায়ে যি বনাই চব দিয়ে যায়, মোকো দেৱাই পেলালে গোটেই। ভাইটি এখন বগা উঠি আহিছিলে, ভাইটি সি অলপ ভগা। অঁ, গতিকে ফটো উঠা বুলি ক'লে আমি এখন দাদা ফটো এখন বুলি ৰৈ দিলে উঠি ভাল পাওঁ। নহ'লে আমাৰ লগত কি কয় জানে, আমাক যেতিয়া ফটো উঠো বুলি কয়, আৰু এইটো ৰাইজৰ মৰম, আচৰুৱা গাই গৰু বোলে বিহুৰ শুভেচ্ছা দিছে, গৰু বিহু। আমাৰ কেকেচাৰ ঘৰত গৰু নাই যে, গৰু বিহুৰ দিনাখন মুখে নোৱায়, কাপোৰ কানি খুলি লয়, হ'লেও গামোচা এখন থাকে বাৰু। কাপোৰ কানি খুলি লৈ পেলাই মোক মাতে এইফালে লোৱা, তই বিহু চিহু খাবলৈ মন আছে নাই, মাছ মাংস? মই বোলে আছে। মইতো জানে মই খোৱাৰ কাৰণে মৰিলোঁ, হয় নহয়? খোৱাৰ কাৰণে মৰিলোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীক কওঁ, যোনে ভালকৈ নপঢ়া চব মোহনৰ নিচিনা গতি হ'ব। লোকৰ চৰ খাওঁতে যাব, মাৰ খাওঁতে যাব। এতিয়া এছাই চাই দেখিছা, পঢ়ি শুনি ডাঙৰ মানুহ হৈ গ'ল, কিমান ধুনীয়া, সকলোৱে ভয় কৰে, সন্মান কৰে নাই? এতিয়া মোহনৰ পঢ়া শুনা নাই, গতিকে মোহনক কোনেও পাত্তা নিদিয়ে। যিমান চাৰ্ট পিন্ধিছো বোলে শিৱৰ তৃতীয় লিংগটো ওলাই যায়। মোক কৈছে, আমাৰ এই কৈছে শিৱৰ তৃতীয় লিংগটো ওলাই গৈছে বেলেগ এটা চাৰ্ট পিন্ধা। বোলো কি তৃতীয় লিংগ? পিছতহে গম পাইছোঁ নাৰীটোৰ কথা কৈছে। বাৰু যা হওক, বাকী আমাৰ তেজপুৰৰ বিহুৰ গীত কেনেকুৱা লাগিছে অনুষ্ঠান কৰি? খুব সুন্দৰ, খুব সুন্দৰ, বঢ়িয়া। আপুনি খোৱা বোৱাৰ কথা কিবা পাতিছেনে? খোৱা বোৱাৰ কথা পাতিছোঁ মই। এই আমাৰ মই মানে কমিটিয়ে মোক সুধিলে কি খাব। মই বোলো দাদা পেট বেয়া হৈ আছে, গাটো ভাল নহয়, টোপনি খতি, মই নিৰামিষ মাংস ভাত খাম। নিৰামিষ মাংস ভাত মানে মই নিৰামিষেই খাম, পেট বেয়া কাৰণে। কমিটিয়ে যদি জোৰকৈ মাংস দিয়ে খাই দিব। মানে বেলেগৰ বেলেগ চিন্তা, ইয়াক খোৱাৰ চিন্তা, গম পালে নে? আৰু কেকেচাই যে আহে, কেকেচাই কমিটিয়ে যে সোধে কি খাব, কেকেচাই কি কয় যেন নাজানে, অল দ্য বেষ্ট। এইটো কথা আজিকালি মই এইটোত ধৰিলোঁ নহয়, গম পাইছে না? ৰাধা চাই আছে নাই? খালি দবা নহয়, ই হেৰিয়াত আহোঁতে বেহাবৰীত থাকোঁতে সুস্মিতা কলিজা খালে, এতিয়া ৰাধাটো খাই আছে। এইবিলাক কথা মনত নেপেলা বাৰু দিয়া। বোলে বাৰীৰে নেমু চিঙোতে ঘয়া হোলে বিন্ধিলে, বেহৰ বাৰীত জইন কৰোঁতেই সুস্মিতাই থাপ মাৰি ধৰিলে। ই অলপ আগতে কৈছে কোনোবা বোলে বাচ্চা ল'ৰা ছোৱালীৰ নিচিনা হয়, ময়ো সেইকাৰণে বেহাৰবাৰীৰ পৰা গুচি আহিবলগীয়া হ'ল, গম পাইছে? মোৰ লগৰ ছোৱালীজনীয়ে ক'লে যে বোলে বান্দৰ নিচিনাই হ'ব তোক দেখি থাকিলে, গতিকে মই সেইকাৰণে আঁতৰিয়ে আহিলোঁ, গম পাইছে? বাকী ৰাধা ঠিকে আছেনে? জোৰছে এটা হাত চাপৰি দিলেহে ভাল লাগিব, এই মজা। বাকী ল'ৰা মই গম পালোঁ, এই যে হাত চাপৰি বেছি মৰাই থাকিলে কাইলৈ এই মাইকী মানুহে কাঁহী বাতি ধুওঁতে খুব গালি দিয়ে। মই নিজে পাইছোঁ। মই এবাৰ প্ৰগ্ৰাম কৰি পেলাই ডিব্ৰুগড়ত আছোঁ, এঘৰ মানুহ থাকিব দিলে, তাৰপিছত বৰমাই গালি পাৰি আছে। বোলো বৰমা কি হ'ল? চাই তহঁতে কালি ইমান হাত চাপৰি পাইছে, হাতৰ বিষ বোলে, বাচন মাজিবই নোৱাৰে। মই সেইকাৰণে নকওঁ নহয়, হয়নে নহয়? এতিয়া মাৰক হাত চাপৰি নহয়, ফটো এখন মাৰক। আমি মাৰিব নিদিওঁ নহয়। বাকী মই তোমাক পকা ছিঙি পেলাব। ভাল আপোনাৰ ক'লো দেই, বিৰাট ফাষ্ট, সেইটো কাৰণে ভাল লাগিছে। দাড়ি দেখিছে নাকে জাতি কোমোৰাটো, জাতি লাও এয়া কাটে নে ছাগলী লগাই খুৱাই দাড়ি। গাওক কিনো কথাকে কৈ আছে, গাওক। ইডালে ৰৌকে ধৰে থাকি আমি তেনেকুৱাই দিয়ক মিলাওক। মিলাই লৈছোঁ। গায়কো ইমান সময় নৰয়, আপুনি যিমান ৰৈছে। এতিয়া মই আপোনাৰ কাৰণে ৰৈ থকা দিব, মিলাই থোৱা নাছিল।
তালযোৰ মাতি দিওঁ নেকি তালৈ মাতি দিয়ক কোনোবা আছে নেকি তালৈ যদি আমাৰ আছিলে নহয় ভাইটি এটা এই মোৰ লগতে আছিলে এই তাল এযোৰ যে লৈ আছিলে ভাইটিটো আহাচোন অঁ মানে সৰহকৈ বিহু বুলি ক'লে ঢোল তাল বেমাৰ চব লাগেই দিয়ক মাৰা ৰাইজে অকণ সহযোগ কৰিব দিয়ক ন ইয়াত ঢোল বজোৱা প্ৰতিযোগিতা চলা নাই আপুনি সহযোগ কৰিব সেইটো মোৰ ভাইটি দেই এইটো এই ধেমালিতে জন্ম হোৱা ধৰিব লাজ আপোনাৰ মানুহজনী চাব আহিছে নেকি আপোনাৰ লাজকে তলমুখে নাথাকিব আমাৰ ৰাইজলৈ চাওক সন্মুখত একদম বিয়া পাতিলে বুলি ভয় নাখাব মনে মনে আহিব পাৰে তাকে দিয়ক গাওঁ মই গানটো আৰম্ভ কৰিলোঁ বজাব গালেহে বজাম চুপতি নামাৰিব দেই ৰাইজ এনেই থকা নাই দিয়ক মোক গাই ল'ব দিয়ক বেয়া ন খেলি মেলি কৰি নাথাকিব গাওঁ ৰাইজ ৰৈ আছে নহয় নাচিবলৈ মানে লোকেল ন ৰাইজ তোমালোক আছাতো মই বাইলুং দোষীকে পিটি পিছ চাইড গেলাই দিয়া মানুহ চাইছিলে ধৰিবা দম দি থকাতকৈ গাওঁ দিয়ক ধৰা গায়কটোক গাবলৈ দিয়ক কমেডি আপোনাক লৈহে হৈ আছে এতিয়া মই ভাবিছোঁ ৰাইজক হহুৱাই পেটৰ মাৰি উলিয়াই দিম মুখেদি এতিয়া আপোনাৰ কান্দতহে ৰাইজে হাঁহি আছে ধৰিব দিয়ক গাওঁ আপুনি পাগল আপুনিহে গাবলৈ লৈছে দেখোন এইটো গোৱা নেকি আপোনালোকে হাঁহি ওচৰতে আছে ল'ৰাটো যিকোনো টাইমটো খাই আছে দিয়ক উস্তাদি অলপ তুমি গাব পাৰিবা নোৱাৰোঁ মই গাবলৈ তেতিয়াহ'লে গোৱা মানে গম পায় কিমান কষ্ট হয় গাওক আপুনি গাওক আমাৰ মা এইটো জেগাতে নাথাকে দেখোন জানো কিনো তোমাৰ বাবা কমিটিয়ে কমেডি কৰিবলৈ পইচা মোক দিছে তোক কোনে গাব দিছে কমিটিয়ে পইচা মোক দিছে তই বেবাই আছো যে ই একো ভাল পোৱা নাই মাইক্ৰফোনটো ভাল জানো চাওক জানো এয়া কমিটিয়েটো কি কাম কৰিলে তই ভাল মাইক্ৰফোনটো দি দিলে যে হেল্ল' জানো কিন্তু তোমাৰ ৰদে পাই জিলিকে তোমাৰ গাল দুখ হাঁহিলে জিলিকেদা যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিব কহলে তুমি চেনাই ধন বুকু ধন থাকিব কহলে তোমাৰ মৰম চেনেকা কোনি দিলা বা খৰি দন নিদিবা জুয়ে চেনাই ধন বুকু ধন খৰি দন নিদিবা জুয়ে
ঝিরি ঝিরি ও মেটিয়ারি সেই সিরাকি মোরো বাহারিয়ে ধারি কোনতে তুমি মোর গানো সুর তুমি মোর রাতের জোড়া তুমি মোর হিয়া সারি তুমি তুমি মোর গানো সুর তুমি মোর রাতের জোড়া তুমি মোর হিয়া সারি তুমি মোর রাতের জোড়া তুমি মোর হিয়া সারি তুমি তুমি তুমি